Hello everyone, আজি মোৰ মিনি ব্লগটো পুৰা স্পেচিয়েল হ'বলৈ গৈ আছে দেই। আজি মানে হাজবেণ্ডে বহুত দিনৰ পৰা কৈ আছিলে মই এটা ফোন ল'ম আৰু ফাইনেলি আজি সেই দিনটো আহি পালেহি। ফোনটোৰ নাম আছিল iPhone 15 Pro আছিলে দেই আৰু হোৱাইট কালাৰ আছিলে। বহুত বেছি ভাল লাগিছিলে দেই, ধুনীয়া লাগিছিলে কালাৰটো। মোৰ বহুত বেছি পচন্দ হৈছিল আৰু ধুনীয়াকৈ তেওঁ অপেনিং কৰিছে আৰু ধুনীয়াকৈ গিফ্ট দিছে দেই। টেম্পাৰখনে আৰু কভাৰটোৱে গিফ্ট দিছিলে আৰু ধুনীয়াকৈ চবেই চাই আছে আৰু আইফোনটো। আৰু মোকো চাবলৈ দিছে, মোৰ বহুত পচন্দ হৈছে কালাৰটো। হোৱাইট কালাৰ বহুত ভাল লাগিছে আৰু মোক চাবলৈ দিছে। কেমেৰা ধুনীয়াকৈ চাইছোঁ আৰু কেতিয়াবা মই ধুনীয়া মিনি ব্লগ আপোনালোকে চাবলৈ পাব। আৰু মই বহুত দিনৰ মিনি ব্লগ দিবই পোৱা নাছিলোঁ, এতিয়া কণ্টিনিউ মই মিনি ব্লগ দিম বাৰু। আৰু এইফালে চাৰ্জাৰ পাৰ্টো লৈ আহিছে, কেবুল চেবুল ধুনীয়াকৈ লৈ আহিছে আৰু তেওঁ ধুনীয়াকৈ খুলি আছে। এফালৰ পৰা একদম পুৰা মৰমত ৰাখিছে, আইফোনটো ধুনীয়াকৈ ৰাখিছে আৰু চাৰ্জাৰ সব ধুনীয়াকৈ ৰাখি থৈ গৈছে আৰু এইফালে বহুত বেছি ভাল লাগিলে। আৰু মোৰ ধুনীয়া মিনি ব্লগ আপোনালোকে চাবলৈ পাব আৰু মোক ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব